Ready? Second location. 1, 2, 3. Ama itira enisi piraye. Maham. Khaba aisi. এই কলপ কাজ বয় বলে ঘটনা ঘটিল মানে এই বৰ টান কাহা লাগছে তো ফুড ৰেচত তো কৰিশ্মা আৰু নিকাশ্ৰী তো আমাৰ কেমেৰা পাৰ্চন আছে ইয়াতে মাধৱ দাস আৰু প্ৰশান্ত আছে গাইজ কি খবৰ আপোনাৰ খবৰ আছে ভাল তো আজি বহুত দিনৰ মূৰত ভাবিছোঁ ভিডিঅ' শ্বুট কৰিব যাম বুলি আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই ঘৰৰ পৰা গা পা ধুই ল'লোঁ আপোনাক বস্তু দেখাই আছোঁ অলপ বাহিৰত যাম মানে বহুত দিনৰ পৰা মই মোৰ ভাল লগা মানুহবিলাক ইয়াতে ড্ৰয়িং কৰি আছোঁ যদি আপোনাকো ড্ৰয়িং কৰিব লাগে মোৰ ইনষ্টাগ্ৰামত যাই কিনে কমেণ্ট কৰিব আৰু আপোনাক দেখুৱাই আছোঁ ফাৰ্ষ্ট ড্ৰয়িং এয়া বিকাশ দা এ ছেকেণ্ড ড্ৰয়িং এ থাৰ্ড ড্ৰয়িং আপোনাক যদি লাগে মোৰ ইনষ্টাগ্ৰামত যাই কিনে কমেণ্ট এটা কৰি জনাব আমাৰ পাহি বাই 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 হাই বল দে হাই বল নতুনকৈ জন্ম পাইছে এইকেইটাই বহুত দিনৰ পৰা ভিডিঅ' আপলোড দিয়া নাই সেইকাৰণে আজি ভিডিঅ' বনাম বুলি ভাবিছোঁ তো মই এতিয়া কেমেৰামেনক আনব যাম এইখনক লৈ কিনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আগৰকেইটা ভিডিঅ'ৰ নিচিনা এইকেইটা ভিডিঅ'টো মৰম দিব বুলি ভাবিলোঁ এয়া হ'ল আমাৰ ৰাইজ মন্দিৰ এইখন হ'ল আমাৰ ঘৰ প্ৰতিটো ভিডিঅ'ত বনালে মই ঘৰৰ পৰাই ষ্টাৰ্ট দি দিওঁ যিহেতু তো গাইজ প্ৰথম ভিডিঅ'টো যে দেখাব পাইছে আমাৰ ৰান্ধনী তো আমাৰ কেমেৰামেন আইডিয়া বলো আইজন লৈছে ভাত খাম আমাৰ ইয়াতে মেকআপ চলিছে কৰিশ্মা হাই দি দিয়ে Hi. Last like egg. Dia kalau basta balik biasa. Sansata dance mara toy. তো আমাৰ ইয়াৰ পেট তো গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ এয়া আমাৰ ৰেডি হৈ আছে এইটো আমাৰ ভাগ্যশ্ৰী তাই আকৌ বিহু নানাচে বোলে অকল দেওদনীয়া নাছিল আমাৰ গাড়ী ৰেডি হা অঁ গিয়াৰ আছে আৰু এয়া আমাৰ নাচনী আগফালে আছে ভিডিঅ'ৰ ফটোশ্বুট যিহেতু এয়া আমাৰ ধুনীয়া ধুনীয়া গাঁৱৰ পৰিৱেশ চাব পাৰে বিহু নাচে না নাচা পাইছোঁ আমি আগৰ ফটো পোষ্ট কৰি ল'ম মানে গাঁৱতো ভাল পাই মানে ভিডিঅ' বনাম বুলি ভাবিছোঁ কি হয় এই বিহু গানত হয় নেকি অঁ এটা বিচাৰিলোঁ নাপালোঁ মানে মানে আমাক লাগে মানে দীপক দাসৰ অঁ দীপক দাৰ ল'ৰা তুমি কি বনাবা আৰু কোনোবা আহিব এতিয়া কিনো লোকেশ্যন ইমান ভাল পালি তোমালোকে মানে এতিয়া নায়ে নহয় যে গাঁৱৰ পৰিৱেশ চবৰে চৰকাৰী ঘৰ এতিয়া গাঁৱৰ পৰিৱেশ নাই দেখোন আপোনা কৰিব আৰু কোন আহিব আছে কেমেৰামেন আছে হয় নেকি বনোৱা 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 কোন আমাৰ কৰিশ্মা অঁ কৰিশ্মা লাজ কৰিছে এতিয়া পাৰ্মিশ্যনটো লৈ ল'লোঁ এতিয়া আমাৰ ফাৰ্ষ্ট লোকেশ্যন তো আমাৰ কেমেৰামেনে ফাৰ্ষ্ট শ্বটৰ কাৰণে ৰেডি কৰি আছে তো এই জানেতো গাঁৱলীয়া ছোৱালী এই ৰাতিটো ৰিহাৰ্চেল কৰি কিনে আহিছে তই ৰাতি 1 বজালৈকে ৰিহাৰ্চেল কৰিছে তাৰপিছত আহিছে আমাৰ শ্বট লৈ আছে এয়া শ্বট লৈ আছে আমাৰ গাইজ ছেকেণ্ড শ্বট এয়া আমাৰ কাম বন নাজানে মহুৰা ঘূৰাব নাজানে এইফালে খালি কি ভিডিঅ' চায় তো গাইজ আমাৰ ইয়াতে ভিডিঅ' ৰিহাৰ্চেল চলি আছে তাৰপৰা আমাৰ লোকেশ্যন ধুনীয়াকৈ ধান চান মেলি দি থোৱা আছে বাৰু আমাৰ ৰিহাৰ্চেল চলি আছে ইয়াতে যিহেতু ৰ'দ এই খুৰীয়ে য'তৰ
ভাল কৰিছে তো আমি অলপ বহুত ডিষ্টাৰ্ব দি দিলোঁ তো কেমেৰামেনক চাব পাৰে টুপি পিন্ধা বহুত বেয়া লাগছে গম পাইছেনে অঁ হৈ যাব তো আমাৰ ভিডিঅ' শ্বট লৈ আছোঁ ছেকেণ্ড লোকেশ্যন 1 2 3 মেহেন্দি ছিঙি লৈ মেহেন্দিয়ে জেতুকা পাত ছিঙি লৈ আহিছে আমাৰ শ্বটটো লৈছে আহা আইদেউ আহা আমাৰ 3rd নম্বৰ শ্বটটো লৈ থকা হৈছে আমি জেতুকা পিচি থকা শ্বটটো লৈ আছোঁ যিটো দে কৰিশ্মা অলপ কথা পাতি ধুনীয়াকৈ সিয়ানে কি হ'ল গম পাইছা নাই কথাটো ঐ এই নিশাই আকৌ তই নকৌ কিয়া সিয়ানে যে গৈছিলোঁ আমি ইয়াৰ মাজত অলপ শ্বট লৈ লৈছোঁ তো হাই দি দিয়া কৰিশ্মা এই কৰিশ্মা ফাৰ্ষ্ট টাইম আমাৰ শ্বুটিঙত তো এইটো অলপ লেভেলটো অলপ বেছি হৈছে মানে তো মানে অলপ বেছি হ'লেও বেয়া হয় মানে সেইকাৰণে কি ক'বি এই ধুনীয়া নাচে দেই তো বিহুৰ শুভেচ্ছা দিব ইহঁতে আগতীয়াকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল গুৰু বিহুৰো পইচা থাকিল আৰু কৰিশ্মাক তেতিয়াবা কৈছে কি চচ ল'ব লাগে বোলে এইবিলাক বিহু চচ বনাব তো মানে কেমেৰা কৈছে মানে চচ ল'ব দিছিল মানে শ্বৰ্ট নহয় তো কৰিশ্মাৰ কাৰণে চচ বনাব বাৰু আমাৰ জেতুকা পিজ্জা পাৰ নাই মানে এবে বোলে বিহু নাচনি এই তো চচ বনাইছে চচ এইবিলাক হেৰি নকৰিবি শ্বট লৈ আছে তো আমাৰ মাধৱ ব্ৰয়ে গিম্বল নোহোৱাকৈ বহুত ধুনীয়া শ্বুট কৰি আছে আৰু আমাৰ ছেকেণ্ড কষ্টিউম পিন্ধিছিলে কষ্টিউম বুলি কয় না নাজানো দে ইমান আদত নাই বাৰু অলপ ঘূৰি দে বাছ আৰু এজনী ৰেডি হৈ আছে তো আমি খোৱাৰ কাৰণে কিনিছোঁ তো মানে ইমান দামী নহয় বাৰু আমাৰ প্ৰডিউচাৰবিলাক তো পইচাটো থাকিব লাগিব এইটোত 70 টকা লৈছে এইটোত আৰু এইটোত কিমান লৈছে এইটোত 120 তো এই গাৰ্লফ্ৰেণ্ডৰ লগত অলপ তো গাই খুৰীয়ে মৰমত লুচি বনাই দিলা জলদা জলদি চাহ বনাইছিল কিন্তু চাহ খাই নাথাকিলোঁ তো হাতত লৈছোঁ আৰু আছোঁ এই অলপ পেট বয়স হ'ল দেই পাব চবতে এক সোমাই দিবি ছেকেণ্ড শ্বট আজি যেতিয়া উলি আহি নাচা সেইখিনি হোৱাই নাই তাই মই লৈছোঁ বুজিয়ে পোৱা নাই গাড়ীখন ক'ত ন উঠাই পাতিছোঁ মই ডিগিত ধৰি আছোঁ গাড়ীতে আছে নি লক্স ভাঙিমতো আমি ইনকে সোমাই নাই উল্টে সোমাই তো গাইছ এইবাৰ আছে আমাৰ বিহু ড্ৰেছৰ লগত তো গাইছ আমাৰ এইযোৰ বিহু ড্ৰেছত তো কৰিশ্মা আৰু নিশাশ্ৰী নমস্কাৰ দি তো আমাৰ কেমেৰা পাৰ্চন আছে ইয়াতে মাধৱ দাস আৰু প্ৰশান্ত আছে ঢোল লৈ ৰ বিহু গানটো ডাউনলোড হৈছে ছেকেণ্ড লোকেশ্যন আহিছোঁ মানে নেক্সট লোকেশ্যন ছেকেণ্ড নহয় তো মই বিহু ড্ৰেছ পিন্ধি লৈছোঁ
টাইট হৈ গৈছে মানে বহুত বছৰ পিন্ধা নাই যিহেতু আৰু পাৰিলে মোৰ এছিষ্টেণ্ট তো কেমেৰামেন তো এয়া আমাৰ নাচনি আছে খাবি দে কৰিশ্মা মাকে বনাই থৈছে না সি লগানে মাৰছি আমাক ঘটনা ঘটিল মানে এই বৰ টানকৈ হাগা লাগছে তো তো আমাৰ কাম খতম হোৱাই নাই তো আমাৰ এৰি যাব ওলাইছে দেখো ভাত খাই যাব দিছো গোটেইকেইটাকে যদি নাযায় মাৰিম না তো ক'ত যাবি হাগা লাগছে যা 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 কি দাৰা আছিল দাৰা নহয় কি নাম আছিল মাধৱ কি ভাইটি বুলি মাৰ মাধৱ ঠিকে মাতি সমনীয়া নহয় সৰু এটা প্ৰব্লেম হ'ল এতিয়া জাষ্ট আমি কেমেৰাটো দেখুৱা তো গাইছ এয়া গ্ৰীণ গ্ৰীণ আহিছে আমাৰ স্ক্ৰীণত তো আধা শ্বুট ৰখি গৈছে দেই আমাৰ নাচনি ৱেইটিং আছে মই ড্ৰেজৰ যদিও ড্ৰেজৰ পিন্ধিলে বিহু ফটো উঠিম বুলি তো আমাৰ কেমেৰা খাৰাপ হৈ গ'ল চব ইয়াৰ কাৰণে হৈছে গ'ল আচোন এইটো লাগে চাচোন